assamese event YouTube চেনেলে মই বিশ্বজিৎ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে সুখে শান্তিৰে দিনবোৰ পাৰ কৰিব পাৰে। মোৰ যি ভিডিঅ'সমূহ চাই আপোনালোকে তাৰ বাবে ধন্যবাদ জনাইছোঁ। লাষ্ট যি ভিডিঅ' assamese event YouTube চেনেলৰ যি লাষ্ট ভিডিঅ' সেই ভিডিঅ'ত প্ৰায় 20K ভিউজ আহিছে। নতুন হয়, মই বেছি দিন হোৱা নাই খোলা, কিন্তু তথাপিও ৰাইজৰ ইমান মৰম পাইছোঁ, সেয়েহে ধন্যবাদ জনাইছোঁ সকলোকে। আজি আপোনালোকক দেখুৱাম এটা অনুষ্ঠানৰ বিষয়ে, অসমীয়া পাকঘৰ এটা অনুষ্ঠানৰ বিষয়ে, যিটো অনুষ্ঠান হৈছিল মৰাণত। ইতিমধ্যে তাৰ প্ৰথম খণ্ডটো আমি ইতিমধ্যে আপোনালোকে চালে। আজি দেখুৱাম তাৰ দ্বিতীয় খণ্ড। তাৰ লগতে সেই অনুষ্ঠানৰ পিছদিনা আমি গৈছিলোঁ আমাৰ ঘৰৰ নিচেই কাষতে থকা অৰুণাচলৰ লংডিং। আৰু আপোনালোকক আজি সেই ঠাইৰ বিষয়ে এইকাৰণেই দেখুৱাইছোঁ, আপোনালোকে অৱসৰ পালে বা যেতিয়া আপোনালোকে সময় পায় তেতিয়া আপোনালোকে নিশ্চয় বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ ভাল পায়। অসমৰ লগতে বিভিন্ন চুবুৰীয়া ঠাই যেনে শ্বিলঙলৈ যায়। আপোনালোকে এই যিখন ঠাই অৰুণাচলৰ, সেই ঠাইত গ'লে আপোনালোকে শ্বিলঙৰ দৰে এটা ফিলিংছ অনুভৱ কৰিব পাৰিব আৰু খুব কম খৰচতে যাব পাৰিব। সেয়েহে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। ইয়াত বিভিন্ন ধৰণৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ পাব আৰু সেয়েহে আপোনালোকৰ মনবোৰ নিশ্চয় সুন্দৰ হৈ পৰিব। আৰু এইখিনিতে এটা কথা কওঁ, যিসকল লোকে মনে মনে মোৰ ভিডিঅ'সমূহ চাই থয়, ছাবস্ক্ৰাইব নকৰে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে মোৰ সুন্দৰ ভিডিঅ'সমূহ পাই থাকে। আৰু যদি আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। সন্ধিয়াৰ সময়, মানুহ কমিছে, প্ৰায়বিলাক মানুহ দিনতে আহি গ'ল আৰু এতিয়া প্ৰায় মানুহ কমিছে, বেছি মানুহ নাই। সেয়েহে ছোৱালীসকল অলপ জিৰণি লৈছে। দিনটো খুব ব্যস্ততাৰ মাজেৰে গ'ল। প্ৰায় 5,000ৰ পৰা 6,000মান মানুহ হৈছে বুলি জনাইছে ইতিমধ্যে। এয়া গৃহস্থই যুৱতীসকলৰ লগত ফটো তুলিছে। আচলতে ভাল লাগে যেতিয়া চেলিব্ৰিটিৰ দৰে আমাৰ লগত মানুহে ফটো তোলে। আচলতে এয়া সম্ভৱ হৈছে আমাৰ যি কৰ্ম, সেই কৰ্মৰ বাবে। আৰু এয়া মন্ত্ৰী ৰামেশ্বৰ তেলীদেৱ, তেওঁ নিজেই উদ্যাসী আহি যুৱতীসকলক মাত এষাৰ দিছিল আৰু ফটো তুলিছিল। এইবাৰ গৃহস্থ তথা মৰাণ সমষ্টিৰ বিধায়ক কঘৰৰ গগৈদেৱে যুৱতীসকলৰ লগত একপি ফটো তুলিব বিচাৰিছে। এয়া যুৱতীসকলৰ খবৰ লৈছে, তেওঁলোকক খাই যাব কৈছে। আকৌ এবাৰ বিধায়ক মহোদয়ৰ মহানুভৱতাক সন্মান জনাইছোঁ। আচলতে ভাল লাগে যেতিয়া গৃহস্থই এনেকৈ আমাক মাত এষাৰ দিয়ে, খুব ভাল লাগে। অৱশেষত কাম কৰি আমি এয়া ছুটি লৈছোঁ। এয়া যুৱতীসকলে খাইছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, মই ক'বলৈ পাই সুখী হৈছোঁ। আজি গৃহস্থৰ ঘৰত কাম কৰি খুব ভাল লাগিলে। গৃহস্থৰ ব্যৱহাৰ খুব সুন্দৰ পাইছোঁ আমি, খুব ধুনীয়া ব্যৱহাৰ পাইছোঁ। গৃহস্থই ইমান ধুনীয়াকৈ আমাক ব্যৱহাৰ কৰিছে, সঁচাকৈ খুব
মানে ভাল অনুভৱ হৈছে। এয়া যুৱতীসকলক নোখোৱাকৈ যাবলৈ কোৱা নাই, তেওঁ খাই যাবলৈ কৈছে। সেই সময়ত এবাৰ খাই যাবলৈ কৈছিলে। এয়া ভাত খাই আছে যুৱতীসকলে। এয়া যুৱকসকল নেদেখাওঁ সিহঁতি দুখ কৰে সেইকাৰণে। কোনেও বাৰ বাৰ নিদিয়ে ছাৰ। যাওক এটা ঠিক আছে বাই বাই। অনুষ্ঠানৰ পৰা ঘৰলৈ আহি শুওঁতে ৰাতি প্ৰায় 1 বাজিছিল আৰু ৰাতিপুৱাই মোৰ লগৰ বন্ধু এজনৰ ফোন আহিল যে ফুৰিবলৈ যাওঁ ব'লা বুলি ক'লে। ময়ো একো নাভাবি নিশ্চিন্তি ব'লা বুলি ক'লোঁ আৰু এয়া আহি আছোঁ আমি অৰুণাচল। পাই গ'লোঁ পাছ। আমি যাম এতিয়া লংডিং। আহি আছোঁ লংডিঙলৈ আহি আছোঁ আজি। এয়া এজন লগৰ আহিছে, তেওঁ মিছেছ আহিছে, এইফালে মিছেছ। উঠি আছোঁ ওপৰলৈ, ক্ৰমাৎ ওপৰলৈ উঠি আছোঁ। গম পাইছে নাই পানী সুন্দৰ। এই লেণ্ডশ্লাইড মানে এইবিলাকতে হ'ব, তুমি গম পাইছা নাই? ধুনীয়া ভিউ পইণ্ট এটা পালোঁ। এইখানে চোৱাচোন তুমি। হাতেৰে ঢুকি পোৱা দূৰত্বত ডাৱৰবিলাক দেখিছে। এইবিলাক ঘূৰি ফুৰিছে আচলতে একেবাৰে ওচৰতে আছে ডাৱৰ। এইবিলাক ডাৱৰ কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, বতৰটোৱে লগ দিছে। আকৌ ডাৱৰবিলাক নাইকিয়া হৈ গ'ল, পৰিৱেশটো মুকলি হৈ গ'ল, ধুনীয়া।
5 মিনিট 10 মিনিটৰ মূৰে মূৰে ডাৱৰবিলাক আহে, ডাৱৰবিলাক আকৌ লুকাই যায়। এইফালে আছে, কিন্তু এইফালৰ ডাৱৰবিলাক চব ইটো চাইডে গ'লগৈ। কি ধুনীয়া। কেমেৰাত ধৰিব পাৰিছেনে নাজানো, কিন্তু চাৰিওফালে পাহাৰ আছে, খুব সুন্দৰ দেখাইছে। চকুৰে যেনি চাওঁ তেনিয়ে পাহাৰ। পাহাৰৰ একা বেকা ৰাস্তাৰে আমি গৈ আছোঁ। ওপৰলৈ গৈছোঁ, সিমানেই ঠাণ্ডা লাগিছে। আচলতে অসমত বহুত গৰম আছিলে আজি ৰাতিপুৱা, কিন্তু এতিয়া বহুত ঠাণ্ডা লাগিছে। দেহ মন হাত পৰি গৈছে। আমি ঘৰৰ পৰা আহোঁতে AC চলাই আহিছিলোঁ, কিন্তু অৰুণাচল সোমোৱাৰ লগে লগে আমি AC বন্ধ কৰি দিলোঁ। যথেষ্ট ঠাণ্ডা অনুভৱ হৈছে। ৱাটাৰফল কি ধুনীয়া। মোৰ ল'লেই হেৰাব। কি ঠাণ্ডা একদম। আৰু ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম। ঐ মিনু মাছ ৰৈ দিয়া খাই আগৰ ৰম বোলে এইটো কাটে হেৰি জ্বলাবা খালি দীপাৰ জ্বলাবা। এই প্ৰচণ্ড গৰমৰ দিনতো এয়া চাওক, গোটেই চাৰিওফালে কুঁৱলী পৰাৰ দৰে পৰিৱেশ। যেন শ্বিলঙত আহিছোঁ, সেনেকুৱা লাগিছে। আগতে শ্বিলঙত যাওঁতে এনেকুৱা পৰিৱেশ দেখিছিলোঁ। পাহাৰ আছে দূৰত, কিন্তু দেখাই নাই, পাহাৰটোৱে দেখা নাই। ক্লাউড গোটেই আচলতে ডাৱৰে ঢাকি আছে এইবিলাক। কি সুন্দৰ পৰিৱেশ, চাৰিওফালে ডাৱৰ কুঁৱলীৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈ আছে। সুন্দৰ। তললৈ হয়তো হাজাৰ হাজাৰ ফুট খাৱৈ।
দেখিছে কিমান তল একদম মানে বুকুখন চিৰিং কৰি গৈছে সাংঘাতিক তল এয়াত উচ্চ পাহাৰ আৰু কিনাৰতে এয়া খাৱৈ
এইমাত্ৰ পৰিৱেশ মুকলি হৈ আছিলে। আমি আহি আছিলোঁ যেতিয়া প্ৰথম আহিছিলোঁ যেতিয়া পূৰা মুকলি হৈ আছিলে আৰু এতিয়া চব পূৰা আকৌ ডাৱৰ মানে ডাৱৰ আহি একেবাৰে ৰাস্তাত পাইছেহি আৰু অকণমান আগতে মোৰ মুখতে খুন্দিয়াইছিলে। খুব ঠাণ্ডা লাগিছে, গাটো সতেজ লাগিছে। অসমত কেনেকুৱা পৰিৱেশ নাজানো, ইয়াত সাংঘাতিক ঠাণ্ডা। 3 বাজিব হ'ল, যাওঁ এতিয়া ঘৰলৈ। কিবা এটা খাম বুলি ভাবিছিলোঁ, অৰুণাচলী কিবা খাদ্য পাওঁ নেকি চাওঁ, পাওঁ নে নাপাওঁ। লোকেল চব্জিবিলাক এইবাৰ আমি স্থানীয় বজাৰখনত সোমালোঁ, য'ত অৰুণাচলী বিভিন্ন বস্তু পোৱা যায় আৰু আমি কিবা কিবি কিনিলোঁ অলপমান। আৰু এয়া আমাৰ ঘৰলৈ বুলি উভতনি যাত্ৰা। ঘৰলৈ বুলি উভতাৰ পথত যি প্ৰাকৃতিক পৰিৱেশ সেয়া আপোনালোকে উপভোগ কৰক। আৰু অৱশেষতে এয়া আমি অসমৰ মাটিত ভৰি দিলোঁ। আমি সাপেখাতি পাইছোঁহি। অলপ সময়ৰ পাছতে আমি ঘৰ পামগৈ। এয়া সোণাৰী নগৰ পালোঁহি আমি। আজি ভিডিঅ'টো ইমানতে থওঁ। ধন্যবাদ। জয় অসম।